Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও। আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো গাইস আজি ভিডিওটো স্টাৰ্ট কৰো। আজি মই বনাম এটা একেবাৰে নতুন ৰেচিপি। তাৰ কাৰণে ইয়াত মই লৈছো বুটৰ দাইল আৰু দুটামান আলু সৰু সৰু এনেকে মই আলুখিনি প্ৰথমতে সৰু সৰুকে কাটি লৈছো আৰু বুটৰ দাইলখিনি মই গুটেই ৰাতি তিয়াই থৈ দিছিলো। এইফালে এখন কেৰাহী লৈছো আৰু কেৰাহীখনত অলপ পানী লৈছো পৰিমাণ অনুসৰি। ইয়াত এতিয়া মই বুটৰ দাইল আৰু আলুখিনি দি দিছো। দিয়াৰ পিছত ইয়াত মই পৰিমাণ অনুসৰি নিমখ দিছো। এইখিনি মই এতিয়া বইল হ'বলৈ গেছত 15-20 মিনিট বইল কৰি ল'ম। এইফালে এইখিনি বইল হোৱালৈকে এইফালে মই ইয়াত লৈছো ময়দা এনেকে লৈছো চাওক 2-3 কাপ ময়দা লৈছো আৰু ইয়াৰ ওপৰত মই দি দিছো গোটা জিৰা। গোটা জিৰাখিনি দিয়াৰ আগত আপোনালোকে হাতেৰে অকমান মোহাৰি ল'ব। এইখিনি দিয়াৰ পিছত ইয়াত দি দিছো মই এতিয়া পৰিমাণ অনুসৰি নিমখ। এতিয়া ইয়াত দি দিম মই পৰিমাণ অনুসৰি ৰিফাইন তেল যিমান দিব আটাখিনি খচুতে তেতিয়া ডোটো খুবেই সফট হ'ব। এতিয়া এইখিনি ভালকে হাতেৰে মিক্স কৰি ল'ব। ইয়া চাওক এনেকে হ'ব লাগিব। এতিয়া মই ইয়াত অলপ অলপকে কুহুমীয়া গৰম পানী লৈছো। সেইখিনি মই অলপ অলপকে দি যাম আৰু এটা সফট ডো বনাই ল'ম। এয়া চাওক একেবাৰে মই পানী দি নিদিও। অলপ অলপ পানী দি গুটেইখিনি ভালকে মিলাই ল'ম। মিলাই ডো বনাই চাওক কিমান সফট হৈছে ডোটো বনোৱা হৈ গৈছে। এতিয়া ইয়াত মই ৰিফাইন তেল অকমান হানি এইখিনি মই ঢাকি থৈ দিম 15-20 মিনিটৰ কাৰণে। এইফালে এতিয়া এইখিনি বইল হৈ গৈছে গুটেইখিনি সিজি গৈছে। এইফালে মই এখন গেছত কেৰাহী পাতি দিছো আৰু কেৰাহীখন গৰম হৈ অহাৰ লগে লগে মই ইয়াত দি দিম তেল। এইফালে লৈছো এটা ডাঙৰ পিয়াজ, দুটা কেঁচা জলকীয়া আৰু লৈছো গোটা জিৰা আৰু শুকান জলকীয়া দুটা পিচি। এতিয়া তেল দি দিছো পৰিমাণ অনুসৰি মিঠাতেলৰ ব্যৱহাৰ কৰিছো। আপোনালোকে ফৰচুনৰো ব্যৱহাৰ কৰিব পাৰে আৰু দি দিছো গোটা জিৰা দিয়াৰ পিছত মই কাটি থোৱা পিয়াজ, জলকীয়া আৰু মছলাখিনিও একেলগে দি দিছো। এতিয়া এইখিনি অকমান ৰঙচুৱা হৈ অহাৰ লগে লগে ইয়াত মই দি দিছো পানী। এতিয়া ইয়াত মই শুকান মছলাখিনি এড কৰি দিম। এতিয়া ইয়াত দি দিম মই পৰিমাণ অনুসৰি নিমখ, হালধি গুড়ি আৰু জলকীয়া গুড়ি। যেহেতু মছলা মই প্ৰথমতে পিচি দিছোৱে একেবাৰে কম পৰিমাণৰ ফাকি মছলা ব্যৱহাৰ কৰিব। মই ইয়াত জিৰা গুড়ি একেবাৰে কম পৰিমাণৰ ব্যৱহাৰ কৰিছো। এতিয়া এইখিনি বস্তু ভালকে মিক্স কৰি ল'ব। আজি মই বনাম ডাল পুৰি। সো ডাল পুৰি কেনেকেনো বনাই আপোনালোকে চাই লওক আৰু কি ইনগ্ৰেডিয়েন্টস মই ব্যৱহাৰ কৰি আছো আপোনালোকে ভালকে চাই ল'ব আৰু বনাই খাবচোন। এতিয়া মছলাখিনি ভজা হোৱাৰ লগে লগে মই বুটখিনি আৰু বুটৰ দাইলখিনি আৰু আলু কাটি থোৱা আলুখিনি একেবাৰে দি দিছো। গোটেইখিনি বইল কৰি ল'ব তেতিয়া সিজি যাব যিহেতু বুটৰ দাইল অকমান টান হৈ থাকে। এয়া চাওক ইয়াত মই অকমান পানী এড কৰি দিছো। পানী এড কৰাৰ পিছত এইখিনি ভালকে সিজি গৈছে। এতিয়া মই এইখিনি গেছৰ পৰা নমাই ল'ম। বেছি পানীয়াকে নাৰাখিব। এতিয়া চাওক এইখিনি মই উলিয়াই লৈছো। মই যেনেকে কৰিছো তেনেকৈ কৰিব। এইফালে এইখিনি মই সৰু সৰুকে কৰি লৈছো। এতিয়া এনেকে বেলি ল'ব। এটা এটা গোল্লা সৰুকে বেলিব, বেছি ডাঙৰো কৰিব নালাগে। এনেকুৱা এটা প্লাষ্টিকৰ সাজ ল'ব। আপোনালোকে যিকোনো শেপ দিব পাৰে। যাৰ ওচৰত যেনেকুৱা শেপৰ আছে তেনেকুৱা দিব। মোৰ ওচৰত তিনিকোণীয়া আছে মই সেইকাৰণে এয়া চাওক ৰুটিটো এনেকে ইয়াৰ ওপৰত দি দিছো। ইয়াৰ ভিতৰত মই এতিয়া দি দিম যিখিনি চানা দাইল আৰু আলুৰ মই মছলাত ভাজি থৈ দিছিলো সেইখিনি। এয়া চাওক বেছিকে নিদিব নহ'লে ৰুটিটো ফাটি যাব। অলপ অলপকে দিব। দিয়াৰ পিছত এইটো ভালকে বন্ধ কৰি দিয়াৰ পিছত শেপটো আহি যাব। এয়া চাওক এনেকুৱা শেপ হ'ব। এনেকে মই গোটেইখিনি কৰি লৈছো। এয়া চাওক দেখাত কি ধুনীয়া লাগিছে। খাবলৈও সিমানেই টেষ্টি হয় দেখাত যিমান ধুনীয়া হয়। এতিয়া মই ঘিউ আৰু ৰিফাইন তেলৰ ব্যৱহাৰ কৰিম। মই কেৰাহী এখনত ঘিউ আৰু ৰিফাইন তেল দি দিছো। আপোনালোকে অকল ঘিউ বা ৰিফাইন তেলৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু ঘিউ দিলে খাবলৈ খুব মচমচীয়া হয় আৰু ঘিউখিনি গৰম হৈ অহাৰ লগে লগে ইয়াত মই দি দিছো। এইখিনি একেবাৰে গোটেইখিনি দি নিদিব। 2-3টাকে ভাজিব আৰু এটা সাইড হোৱাৰ পিছত আৰু এটা সাইড মই উলটাই দিছো। এয়া চাওক এইখিনি হৈ গৈছে পুৰা ক্ৰিস্পি এণ্ড ক্ৰাঞ্চি।
খাবলৈ খুবেই টেষ্টি হয় এইখিনি ইভিনিং সময়ত আপোনালোকে খাব পাৰে সচৰ লগত আপোনালোকে এনেকৈ খাইছেনে নাই মোক কমেণ্ট কৰি জনাবচোন আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালেনো আপোনালোকে মোৰ ভিডিঅ'টো চাই এইখিনি যেতিয়া ভাজিব তেতিয়া চাওক ভিতৰলৈকে পুৰা ধুনীয়াকৈ বস্তুখিনি ভজা হৈ যায় কোনো ধৰণৰ কেঁচা হৈ নাথাকে খুবেই টেষ্টি হয় খাবলৈ মই আপোনালোকক ভাঙি দেখুৱাই আছোঁ এয়া চাওক কিমান ধুনীয়া হৈছে এতিয়া এইখিনি আপোনালোকে খাব সস লগাই খাবলৈ খুবেই টেষ্টি হয় নিমখীয়া বস্তু যিহেতু খাই খুবেই ভাল লাগে আৰু বৰষুণৰ বতৰত আৰু বেছিয়ে ভাল লাগে গধূলি সময়ত চাহৰ লগত সো গাইজ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো থ্যাংক ইউ সো মাচ আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে